নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। सत्येंद्र जैन जेल के अंदर है और चुन चुन के इस देश के सबसे बड़े कुकर्मी, सबसे भ्रष्टाचारी हेमंत बिश्व शर्मा, शुभेंदु अधिकारी, पवार, प्रफुल्ल पटेल, गोपाल कांडा, पता नहीं इतनी लंबी लिस्ट है। चुन चुन के इस देश के सबसे कुकर्मी और सबसे भ्रष्ट लोगों को अपनी पार्टी में शामिल करा के उनको सत्ता का सुख भोग। পৰৱৰ্তী খবৰ, ঘুষখোৰৰ বিৰুদ্ধে বদৰপুৰ আৰক্ষীৰ অভিযান। ঘুষখোৰ আবুল কালাম আৰু জামাল উদ্দিনক গ্ৰেপ্তাৰ। আন এটা খবৰ, বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব অহা 8 এপ্ৰিলত। নাছাৰ মতে সৰ্ববৃহৎ সূৰ্যগ্ৰহণ হ'ব অহা 8 এপ্ৰিলত। নাছাৰ মতে 8 এপ্ৰিলত সূৰ্যগ্ৰহণ হ'ব। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষক লৈ আহিল নতুন নিৰ্দেশনা। শিক্ষা বিভাগৰ পৰা আহিল এই নতুন নিৰ্দেশনা। এই নিৰ্দেশনা মানিব লাগিব অহা 1 এপ্ৰিলৰ পৰা। ৰাজ্যৰ লাখ লাখ শিক্ষক লৈ আহি গ'ল নতুন নিৰ্দেশনা। লাখ লাখ শিক্ষক লৈ আহি গ'ল নতুন নিৰ্দেশনা। শিক্ষা বিভাগৰ পৰা এই নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব এই নিৰ্দেশনা। প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব বাধ্যতামূলক শিক্ষানীতি পৰ্টেলত। বাধ্যতামূলক পৰ্টেলত শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতি। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য বাধ্যতামূলকভাৱে দিব লাগিব। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলকভাৱে দিব লাগিব। PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা। শিক্ষা সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে ঘুষখোৰৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে মন্তব্য কৰি কয় যে যেতিয়ালৈকে এজন ঘুষখোৰ বাচি থাকিব তেতিয়ালৈকে ঘুষখোৰৰ বিৰুদ্ধে এই অভিযান চলি থাকিব। ঘুষখোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ চলি থাকিব বুলি মন্তব্য কৰে GP সিঙে। পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ দিনত 12,71,365 জন নিবনুৱা সংখ্যা বৃদ্ধি পাইছে। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে। ইকনমিক ছাৰ্ভে অসমৰ উদ্ধৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক'লে অসমত বৰ্তমান পঞ্জীভূত নিবনুৱাৰ সংখ্যা 32,34,738 জন। 2017 চনৰ নিবনুৱা আছিল 19,63,376 জন। বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পালে 12,71,362 জন। বিজেপি চৰকাৰৰ শাসনকালত অসমত 2022 চনত নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পালে। বিজেপি শাসনকালত নিবনুৱা বাঢ়িল 12,71,362 জন। শিক্ষিত নিবনুৱাৰ সংখ্যাও এই চৰকাৰৰ দিনত 18,05,441 জনলৈ বৃদ্ধি পালে। আনহাতে 2022-23 বছৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও সাংঘাতিকভাৱে বৃদ্ধি পাইছে। এই বক্তব্য বিধায়ক অখিল গগৈৰ। বিধায়ক অখিল গগৈয়ে কয় বিজেপি 2016 আৰু 21 চনৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল নিবনুৱাৰ সমস্যা সমাধান। কিন্তু বিজেপি শাসনৰ অমৃতকালত নিবনুৱাৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমত এতিয়া কোনেও নিবনুৱা সমস্যাৰ ওপৰত কথা নকয়। অখিল গগৈয়ে কয় যে বিজেপিয়ে অসমক দেশৰ দ্ৰুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰাৰ ঘোষণা কৰিছিল। বিজেপি চৰকাৰে অসমক দ্ৰুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰিব নোৱাৰিলে, কিন্তু দ্ৰুততম নিবনুৱা বৃদ্ধিৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিলে বিজেপি চৰকাৰে।